আজি আমি আহিছোঁ গড়গাঁৱত থকা কাৰেংঘৰত চাবৰ কাৰণে আৰু এই আহি আমি কাৰেংঘৰৰ ওচৰ পাই গৈছোঁহি। এয়া হৈ গ'ল আমাৰ দূৰৰ পৰা দেখিছেনে কাৰেংঘৰৰ ভাগ আৰু আহিয়ে পোনে আমি টিকেট কাটিব লাগিব তাৰ ভিতৰত সোমাবৰ কাৰণে। আৰু আজিকালি টিকেটটো অনলাইন কাটিব লাগে, আগতে অফলাইন এনেকৈ টিকেট দি দিছিল, আজিকালি অনলাইন টিকেট কৰিব লাগে। টিকেট কৰি আমি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমায়ে এখন চাইনবোৰ্ড দেখিব আৰু এই চাইনবোৰ্ডখনতে কাৰেংঘৰ কি কেনেকৈ বনোৱা হৈছিল, কোনে বনাইছিল সকলো তাত বৰ্ণনা কৰা আছে। আৰু এয়া হৈ গ'ল আমাৰ কাৰেংঘৰ ভাগ। কাৰেংঘৰ বিষয়ে সকলোৱে জানেই, মই আৰু বেলেগকৈ জনোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু মই যেতিয়া কাৰেংঘৰলৈ আহিছোঁ মোৰ সাম্যক জ্ঞানৰ পৰা মই যিমানখিনি জানো কাৰেংঘৰৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কাৰেংঘৰ হ'ল আহোম ৰজাসকলৰ এক ৰাজপ্ৰসাদ। এই কাৰেংঘৰটো আছে আমাৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 14-15 কিলোমিটাৰ পৰা পূব দিশত গড়গাঁও অঞ্চলত অৱস্থিত। আৰু এই গড়গাঁও হ'ল আহোমসকলৰ প্ৰধান ৰাজধানী। আৰু এই কাৰেংঘৰটো আহোম ৰজাসকলৰ বাসস্থান হোৱাৰ উপৰিও ৰাজ্যৰ শাসন পৰিচালনাৰ কেন্দ্ৰ আছিল। এই কাৰেংঘৰ ভাগ নিৰ্মাণ কৰিছিল 1500 চনত স্বৰ্গদেউ চুকলেংমুঙে, কিন্তু পাছত স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহই এই কাৰেংঘৰটো অলপ সাল সলনি কৰিছিল। পিছে বৰ্তমান আমি দেখিবলৈ পোৱা এই পক্ষী সদৃশ অট্টালিকাটো 1752 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত। এই কাৰেংঘৰ ভাগ দেখিবলৈ এটা পিৰামিডৰ দৰে হয় আৰু ইয়াৰ যিবিলাক দেৱাল দেখিছে দেৱালবিলাক অতিকে ডাঠ আৰু ইয়াক যেতিয়া তৈয়াৰ কৰা হৈছিলে ইটা আৰু লগতে চূণ, মাটি, বৰা চাউল, হাঁহৰ কণী, বটা মাছৰ তেল ইত্যাদি দি বনোৱা হৈছিল। কিন্তু বৰ্তমান প্ৰাকৃতিক দুৰ্যোগ আৰু যুদ্ধ বিগ্ৰহৰ ফলত ইয়াৰ বহু অংশ ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। আজিকালি ইয়াৰ একেবাৰে ওপৰ মহললৈ যাবলৈ দিয়া নহয়, সেইটো ভূমিকম্পৰ ফলত অলপ বেয়া হৈ আছে, সেইকাৰণে ওপৰ অংশলৈ যাবলৈ নিদিয়ে। কাৰেংঘৰটোত প্ৰৱেশ কৰিবলৈ 4খন দুৱাৰ থাকে, যাক সিংহ দুৱাৰ বুলি কোৱা হয়। সিংহ দুৱাৰকেইখন ডাঙৰ থাকে, কিন্তু তাৰ ভিতৰত যিবিলাক দুৱাৰ থাকে সেইবিলাক সৰু সৰু মানে চাপৰ দেখা যায়, কিয়নো যেতিয়া ৰজাৰ ওচৰলৈ অন্য মানুহবিলাক যায় তেতিয়া ৰজাক সন্মানৰ অৰ্থে অলপ হাউলি যাব লগা হৈছিল আৰু সেইকাৰণে প্ৰসাদৰ ভিতৰত যিবিলাক গেট আছে সেইবিলাক চাপৰ হোৱা দেখা যায়। এনেকৈ নৰ্মেলি আমি চাবলৈ গ'লে কাৰেংঘৰটোত 4টা মহল দেখা যায়, কিন্তু ইতিহাসৰ পাত লুটিয়ালে বা ইতিহাসে আমাক কৈ গৈছে কাৰেংঘৰটো তলতো বহু কেইমহল এতিয়াও আছে। কাৰেংঘৰৰ পৰা তলাতল ঘৰলৈ দিখৌ নদীৰ তলেদি 16 কিলোমিটাৰ এটা সুৰংগ আছে। এই কথাও আমাক বুৰঞ্জীয়ে সোঁৱৰাইছে। এই সুৰংগটো থকাৰ উদ্দেশ্য হ'ল যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিল ৰজাবিলাকে নিজৰ নিৰাপত্তাৰ কাৰণে এই সুৰংগৰ ব্যৱহাৰ কৰিছিল। আৰু এইফালে মই ওপৰৰ পৰা আপোনালোকক তলৰ পৰিৱেশটো দেখাই দিছোঁ। বহুতেই ধুনীয়া পৰিৱেশ, বহুতেই শান্ত, বহুতেই ঠাণ্ডা পৰিৱেশ। 1663 চনত যেতিয়া মোগল সেনাপতি মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেওঁৰ লগত এজন বুৰঞ্জীবিদ আহিছিল আৰু তেওঁৰ নাম আছিল চিৰাজউদ্দিন তালিচ। আৰু তেওঁ এই কাৰেংঘৰটো দেখি আচৰিত হৈছিল আৰু লিখি গৈছিল এই কাৰেংঘৰটো পৃথিৱীৰ এক বিৰল সম্পদ। সঁচাকৈ এইবিলাক আমাৰ বিৰল সম্পদ, এইবিলাকে আমাৰ গৌৰৱ। এনেই নকয় শিৱসাগৰ ইজ এ হিষ্টৰিকেল প্লেচ। এই কাৰেংঘৰ ভাগ কেৱল এটা ৰাজমহল, এটা অট্টালিকা নহয়, ই আহোম ৰাজত্বৰ, আহোমৰ ৰজাসকলৰ বীৰত্বৰ, শ্ৰম আৰু সমৃদ্ধিশালী এক প্ৰতীক। আজিও এই স্থান ঐতিহ্যমণ্ডিত অসমৰ ইতিহাসৰ এক গৌৰৱৰ স্থান। আজিলৈ বহুত হৈ গ'ল হিষ্ট্ৰী জ্ঞান, আমিও এইফালে ঘৰমুৱা হ'লোঁ। ক'ৰবাত যদি মোৰ ভুল হৈছে মই কোৱাখিনিত আপোনালোকে ক্ষমা কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব।